শ্ৰদ্ধাৰ শিল্পী শামছুদ্দিন আহমেদ আৰু ফৰিদা আহমেদ বাইদেউৰ ঘৰত দুয়োজনেই তেওঁলোক অনাতাঁৰ শিল্পী আৰু তেওঁলোকে বিশেষকৈ দুয়ো জিকিৰ আৰু জাৰি গীতৰ বাবে জনপ্ৰিয়। বিশেষকৈ জিকিৰ গায় বুলি ক'লে আৰু গোটেই অসমে জানে আৰু তাৰ বাহিৰেও লোকগীত, বনগীত, সমন্বয় গীত আৰু বিহুগীত আদি পৰিৱেশন কৰি তেওঁ অসমত মানে সুখ্যাতি অৰ্জন কৰিছে। গতিকে অসমবাসীয়ে সকলোৱে জানে। গতিকে তেওঁলোকক আজি মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰথমতে দাদা, বৌ, আপোনালোকক মই মোৰ পেজলৈ মানে অভিনন্দন জনাইছোঁ। ধন্যবাদ। বাৰু দাদা, জিকিৰ বুলি ক'লে সাধাৰণতে আপোনাৰ মনলৈ আহে প্ৰয়াত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ কথা। গতিকে তেওঁ মানে জিকিৰৰ জন্মদাতা বুলি ক'লেও বেয়া নহয় চাগে নহয়। গতিকে তেওঁৰ লগতো আপুনি প্ৰথমতে তেওঁৰ লগতে গীত গাইছিল। গতিকে তেওঁৰ লগত মানে থকা কিছু সান্নিধ্য মানে তেওঁৰ লগত আপোনাৰ কিছু মানে মনত থকা কথা কওকচোন। তেখেত মানে সৰ্বসাধাৰণতে মোৰ ঠাই হৈছিলে নাহৰণি কুৰিয়ৰী অঞ্চলত আৰু আমাৰ ৰেকিবদাও আমাৰ তেখেতৰ মাকৰ ঘৰো আমাৰ গাঁৱতেই। তেখেত প্ৰায় আহি থাকে। গতিকে আমাৰ সম্বন্ধ আছে। তেখেতে আমাৰ সেই অঞ্চলত বহুত ওজা আছিলে পুৰণা গীত গোৱাৰ, গীতবোৰ ৰভাৰ তলিত বিয়াৰ ৰভাৰ তলি গায় আৰু তেখেতেও গাইছিল। তেখেতসকলৰ পৰা প্ৰথমতে মই শিকিছিলোঁ। সেইকাৰণে জিকিৰৰ প্ৰতি মোৰ আকৃষ্ট হৈছিলোঁ মই তেতিয়াৰ পৰাই। গোটেই ৰেকিবুদ্দিন আহমেদ চাহাবৰ লগতো মই বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছিলোঁ আৰু মিঠালৈ গৈছিলোঁ। তেনেকেই বহুত ঠাইত তেখেতৰ লগত হেৰি কৰিছিলোঁ। ভূপেনদাৰ লগত তেখেতৰো চিনাকি হৈ পেলাই আমি চেয়াৰতো গাইছিলোঁ। এনেকৈ পেলাই আগবাঢ়ি গৈছিলোঁ। গতিকে আৰু তেখেতৰ লগত শেষ মুহূৰ্তত তেখেতৰ লগত মই প্ৰাৰ্থনা নামৰ যিটো অনুষ্ঠান আছিলে গুৱাহাটীত, তাত যাবলৈ প্ৰাৰ্থনা নামৰ সেই অনুষ্ঠানটোলৈ যাবলৈ কিন্তু মই নোৱাৰিলোঁ। বিশেষকৈ ৰৈ গ'লোঁ মোৰ এওঁৰ অসুখৰ কাৰণে। গতিকে তেখেত যে এক্সিডেণ্ট হ'ল সেইটো যাবৰ মোৰ থাকি গ'ল। কাৰণ আপুনি লাকি মানে আপোনাৰ দিনত আচলতে গোটেই মানে হেৰি গাড়ীখনৰ মৃত্যু হৈছিলে। গতিকে আপুনি ভাগ্যৱান বুলিয়ে ক'ব লাগিব সেইটো ক্ষেত্ৰত। সেইটো এটা হয়। গতিকে আৰু এটা কথা সুধো জিকিৰৰ ওপৰতে। আজান পীৰ চাহেবে মানে যিবিলাক মানে গীত লিখিছিলে তেওঁ, সেই গীতবোৰ সাধাৰণতে দেহ বিচাৰৰ গীতৰ লগত মানে মিল থকা দেখা যায়। গতিকে তাৰ বিষয়ে অকণমান কওকচোন। আজান চাহেব আচলতে সুদূৰ বাগদাদৰ পৰা আহি পেলাই আমাৰ লিখিত আছে যে গুৱাহাটী হাজোত কিছুদিন থাকি ব্ৰহ্মপুত্ৰৰ পাৰেদি উজাই আহি আহোম ৰজাৰ স্বৰ্গদেউৰ ৰাজপাটত সোণপোৰা দুৱাৰত থাকি পেলাই প্ৰথমতেই মছজিদ ঘৰ সাজিছিল আৰু তেখেতৰ প্ৰথমতে নাম আছিল শ্বাহ মিলান। তেখেতে গতিকে আজান ফকীৰে তাত খেৰ বাঁহ গোটাই পেলাই মছজিদ সজাই মুছলমান ভক্তসকলক নামাজলৈ আহ্বান জনাইছিল। যি আজান দি পেলাই তেতিয়াৰ পৰাই তেখেতৰ নাম আজান পীৰ নামে জনাজাত হৈছিল। তেওঁ মানে আমাৰ ধৰি লওক মুছলমান আৰু যিখিনি মানে হিন্দু গোটেইখিনি মানে তেওঁক একগোট কৰি আনিছিলে। হয়। আৰু তেখেতে মানে কি একতাৰে বান্ধোন বান্ধিছিল। আৰু তেখেতৰ মানে কি হ'ল, তেখেতে সেই জিকিৰৰ পুৰাণৰ সাৰমৰ্মবিলাক তেতিয়া মুছলমান মানুহবিলাকে মছজিদলৈ নাহিছিল। চব একেলগে আছিলে, কোনো ধৰ্মৰ বিশেষ কথা নাছিলে। সেই গতিকে ধৰ্মৰ কথাবোৰ তেখেতে আনি সোমাই দিছিল যে আল্লাহ এজন, সেই কথাটো হেৰি কৰিছিল। গতিকে আৰু তেখেতৰ গীতবিলাক আছিল শংকৰ মাধৱৰ কীৰ্তন নাম ঘোষাৰ সুৰতে সুৰ মিলাই আজান পীৰ জিকি গাইছিল। মানে এনেকুৱা আছিলে আপোনাৰ সেই দিনৰ মানুহে তাতে আপোনাৰ বিহু মানিছিলে নহয়। তেওঁলোকৰ গাতহে বেছি বিহু দেখা যায়। আপুনি কৈছে ঠিকেই। মোৰ দাদা এজন আজি কিছুদিন হৈছে ঢুকুৱা, ধুতি পিন্ধি এতিয়াও ধুতি পিন্ধি আছিল। তেওঁ নামাজৰ সময়ত ধুতিখন অলপ হেৰি কৰি লৈ নামাজ পঢ়ি যায়, কিন্তু ধুতি পিন্ধে কেইবাজনো আছিলে। সেইসকল লোকে তেনেকুৱা ধৰণে ঘটাইছিল। গতিকে ধৰিব নোৱাৰে কোনজন মানুহ মুছলমান কোনজন নাহৰণি অঞ্চলত
সেইটো ক'ব নোৱাৰে। আৰু আপোনাৰ মানে দাদাই মানে কিছু কেছেট আগৰ কেছেট উলিয়াইছে নহয় আপুনি? আৰু আপুনি মানে কেইটা উলিয়াইছে? মই মানে 4-5টামান উলিয়াইছোঁ। প্ৰথমতে হ'ল এইটো শংকৰ আজানৰ অসম, আৰু আপুনি জীৱৰ সাৰথী নাম, আৰু আছিলে মোৰ মনত ভেদভাৱ নাই, আৰু সমন্বয়ত খোৰাগুৰি, এনেকৈ কেইবাটাও হেৰি কৰিছিলোঁ। হয়, আৰু এলবাম আছিলে কেইবাটাও, তেনেকৈ কৰিছিলোঁ। আৰু শেষত মই মানে কি হ'ল, MTVত এটা গাবলৈ সুবিধা এটা পাইছিলোঁ। এই পাপন মহন্তই তেওঁৰ ঘৰলৈ মাতিছিলে। খগেন মহন্ত দা আছেই, এতিয়া তেওঁলোকৰ ঘৰতে আমি অলপ প্ৰেক্টিচ কৰিছিলোঁ যে MTVত গোৱাবৰ কাৰণে মোৰ মনত ভেদভাৱ নাই গীতটো। কিন্তু খগেন দা ঠিক 8 দিনৰ পিছত ঢুকাইছে। আমাৰ কিন্তু খগেন দাই বৰগীত গোৱা কথা আছিলে, মই জিকিৰ, আৰু এটা আছিলে ঝুমুৰ এটা গাইছে। ঝুমুৰটো হৈছে MTVত গোৱালেগৈ, আমাৰ দিনত থাকি গ'ল। তেওঁ মানে অফ কৰি দিলে, পিছত বোলে হেৰি কৰিব থাকি গ'ল। তেনেকৈ পাপন মহন্তই কৈছিলে সুবিধা আছিলে। হয়, আৰু আপুনি চিনেমাটো শিৱ ঠাকুৰৰ মোৰ আই চিনেমাখনত গাবলৈ আমি প্ৰেক্টিচ কৰিছিলোঁ। মোৰ আই সমান হ'ব কোন, মোৰ বুঢ়ীৰ সমান হ'ব কোন, এই গীতটো আমি কিন্তু সেইটো তেনেকৈ 8-10 দিনৰ পিছত ঢুকাই থাকিলে। সেইটো এটা মোৰ পুৰণি হৈ গ'ল। আৰু ভূপেন দাৰ লগত মই প্ৰথম পালোঁ কি, তেনেকৈ চেয়াৰ চিনেমা গাবলৈ পাইছিলোঁ। আৰু শিৱসাগৰ অধিৱেশনত যিখন 1993 চনত হৈছিল, সেই অধিৱেশনত মই জিকি গাবলৈ সুবিধা পাইছিলোঁ। আৰু তেখেতক মই জিকি গাই পেলাই গৈ যেতিয়া তেখেতক চাৰ্কিট হাউচত লগ ধৰিছিলোঁ, যেতিয়া ভূপেন দাৰ ওচৰত বহি ঠিক আছে, তোমাৰ জিকিৰে প্ৰশংসা কৰিছোঁ, মই ইয়াৰ পৰাই চাই আছোঁ, ঠিক আছে, তুমি খালি ভালকৈ কৰিবা, আৰু এই চবেই গাব পৰাকৈ তোমালোকে সংগ্ৰহ কৰিবা নেকি, তেনেকৈ কৈছোঁ, পৰামৰ্শ দিছিল। আৰু সেই পৰামৰ্শৰ মতেই মই এখন মোৰ মনত ভেদভাৱ নাই বুলি গোটেই জিকিৰখিনি ৰেকিবদা আমি গোটেইখিনি গাব পৰাখিনি পুথি আকাৰে উলিয়ালোঁ, মোৰ মনত ভেদভাৱ নাই বুলি। পুথিখন প্ৰকাশ কৰি এতিয়া বৰ্তমান উলিয়াইছোঁ, সকলো ৰাইজৰ লগত প্ৰকাশ কৰিছোঁ। আৰু আপুনি মানে বৰ সান্নিধ্যও পাইছে লগতে, একেলগে গাই মই মঞ্চত প্ৰায় দেখোঁৱেই, বৌ থাকেই মানে লগতে। মই মানে কি, এওঁ গৈছে মোৰ লগতো, সেই কেলকাতা গৈছে, আৰু দিল্লীতো এটা প্ৰগ্ৰেম কৰিছিলোঁ আমি। মানে কি হ'ল, কেলকাতাত অসম দিৱসত গৈছোঁ, এনেকৈ দিল্লীত গৈছোঁ, এই বিভিন্ন ঠাইত গৈছোঁ। এওঁকে লৈ যাওঁ, এওঁ মানে অকল দিগদাৰো হয়, মই কিছুমান কথাত সুবিধা হয় কাৰণে লৈ যাওঁ, এনেকৈ কৰিছিলোঁ। কিন্তু লাগেইতো লগত গাবৰ কাৰণে। আৰু সেইদিনা আপোনালোকৰ বিয়াত দেখিছিলো যে, আপোনালোকৰ বিয়াত মানে ঘূৰি গাইছিলে, মানে সেইটো এটা মই নতুনকে দেখিছো, মই দেখা নাই। সেইটো এটা জাৰি গীত কয়। আমাৰ নাহৰী অঞ্চলত, সেই অঞ্চলত মানে কি হ'ল, আমি বিয়াৰ ঘৰত এতিয়া বিয়া খোৱাৰ পিছতে মানে গোটেই ৰভাৰ তুলি বহি পেলাই ঘূৰি যিবোৰ আগত আছিলে, বহুত ওজা আছিলে, সেই সকলটো ঢুকাই গ'ল বাৰু। আমি তেনেকৈ গাবলৈ বহুত প্ৰায় 20-30জন মানুহ গোট খাই পেলাই হুঁচৰিৰ দৰে দেউতা তেনেকৈ এইটো কৈছে, দেউতাৰ পদূলিটি গোন্ধাইছে মাধুৰী, কি মলে মলাই গোবিন্দাই ৰাম, জিকিৰাটো গাই থাকে। মই তোৰ বান্দা কিছু নেজানিলো, নুবুজিলো তোমাৰে মায়া, এনেকৈ গাওঁ আমি। এইবিলাক বহুত মিল আছে, বিহুৰ লগত মিল আছে। আমাৰ যেনেকে হুঁচৰি তেনেকে মানে জাৰি বুলি কয়, জিকিৰ আৰু জাৰিৰ মাজত সেইটো এটা আছে। জিকিৰ জাৰিৰ মাজত জিকিৰৰো নৃত্য আছে সেইটো, আৰু জাৰিৰ নৃত্যটো হ'ল কাৰবালাৰ পুৰণি কাহিনী, হাছেন হুছেইন যে আমাৰ এনেকৈ সেইটো ভূপেন দাই গাইছিলে, চেনেহৰ চয়দে, এনেকৈ মই গাইছোঁ, চেনেহৰ চয়দ জুজৰ জুই, হায় ৰে হায়, চেনেহৰ চয়দ জুজৰ জুই, হায় ৰে হায়, হাছেন হুছেইন ভাই কান্দিছে বিনা, হায় ৰে হায়। ভাল লাগিছে দেই। গতিকে আৰু এটা কথা সুধো দাদা, আপুনি এখন কিতাপ উলিয়াইছে নহয়, কিতাপখনত মানে মই কিছু ফটো দেখিছো, এইখিনি ফটো, এইটো আপোনাৰ MTVৰ কাৰণে MTVৰ কাৰণে মই পাপন মহন্তই মাতি তাতে আখৰা কৰাইছিলে। আমেৰিকাৰ ভাৰ্জিনিয়া ইউনিভাৰ্চিটি এটা দল মোৰ ৰয়া বিমানবন্দৰৰ পৰা এনেকৈ আহি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এখন গাড়ীত আহিছিলে মোৰ ইয়ালৈ, ইয়াৰ পৰা মোৰ প্ৰায় অলপ সেই গীতখিনি লৈছিলে, ইছলামিক তেওঁলোকে ইংলিছত ট্ৰেঞ্চলেশ্যন কৰি দিছিলে, গতিকে তেনেকৈ কৰিছিলে।
সেইখিনি পাইছোঁ। গতিকে এইখন নামটো হৈছে মোৰ মনত ভেদভাৱ নাই। গতিকে আপোনালোকে পঢ়িব, বহুত কথা জানিব। এখন দাদাই নিজে লিখিছে। সংগ্ৰহ কৰি পেলাই আপুনি চিৰাজত যেতিয়া গীত গাইছিলে, চিৰাজৰ মানে আপোনাৰ ভূপেন্দ্ৰৰ লগত মানে কিবা স্মৰণীয় কিবা আছে? ভূপেন্দ্ৰৰ লগত আমি মানে গাইছিলোঁ, চিৰাজত গাইছিলোঁ এই গীতটো তেখেতৰ যে চিৰাজে যিদৰে হিন্দু এজনী ছোৱালী বিদায় দিছিলে, সেই গীতটো তাৰ অৰ্থ তেনেকুৱা আছিল। মোৰ মনত হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একে সঁচাই দাদা খুব ভাল লাগিছে। আমাৰ এতিয়া যিটো মানে জেনেৰেশ্যন আহিছে, ভেদাভেদটো আগত নাছিলে, কিন্তু এতিয়া মানে চাইছো প্ৰায় মানুহবিলাকৰ মানে তেনেকুৱা এটা আহিছে নহয়। গতিকে আমাৰ যিটো সমন্বয় মানে সেইটো সদায় মই থাকক, আমাৰ এইটো মনলৈ আহিব নালাগে। আমি সকলো একেই, মানে সকলো আমি অসমীয়া, নহয় নে? সেইটোকেই গাইছিলোঁ। তেতিয়াই আজনটোৱে জিকি আৰু এটা গাইছিলে যে এইটো গাইছিলে আজন চাহাবে, পুৰাণে পুৰাণে একে একে হৈছে বুজিবা মহন্ত, এই দুনিয়াতে আছে দুই বেগে মুচিদে বুজাব বুজিবা মহন্ত, নীতি উধৰম আচৰণ প্ৰৱৰ্তন মহন্তৰ বুজিবা মহন্ত, এই এনেদৰে সমন্বয় ভিত্তিত গাইছে। গতিকে আমাৰ মাজত কোনো ভেদাভেদ আহিব নালাগে, নহয়। আমি সকলো একেই। আমি আমাৰ এইটো কোনোদিনে মানে ভেদাভেদটো আহিব নালাগে। সেই গতিকে মই এইখিনিতে কৈছোঁ আপোনাক, চৈয়দ আব্দুল মালিকৰ কথাৰে মই এটা গাইছিলোঁ। এই এটা মানে হেৰি গীত, এই সমন্বয় গীতে কৈছে আপুনি কৈছে। চৈয়দ আব্দুল মালিকে মোক হেৰি কৰিছিলে, কাক বোলো মই আল্লাহ, কাক বোলো মই ৰাম, একে ছায়া একে মায়া একে তোমাৰ নাম, কোনোৱে কয় খোদা আল্লাহ, কোনোৱে কয় প্ৰভু, কোনোৱে বা কয় হৰি নাম ভগৱান, একেজনে সেই মেহেৰবান। সঁচাই দাদা বহুত ভাল লাগিলে। গতিকে আমাৰ দাদা মানে সঁচাকৈ মই বহুত কথা নাজানো, গতিকে ভাল লাগিলে। মই ভাবোঁ আপোনালোকেও দাদাক মানে আকৌ দাদা উৎসাহেৰে আগবাঢ়ি যাওক। গতিকে দাদা আৰু বৌলৈ মোৰ বহুত মানে শুভেচ্ছা থাকিলে, সুস্বাস্থ্যৰে আগবাঢ়ি যাওক মোৰ ফালৰ পৰা, মই সেয়ে কামনা কৰিছোঁ। লগতে তোমাৰো আমি কামনা কৰিলোঁ, সকলোৰে মাজত এনেকৈ প্ৰিয় হোৱা। হয়, নমস্কাৰ।